Welcome to Monsur vlog. তো এতিয়া আমি আজি মানে একশন ক্যামেৰাটো হেলমেটৰ লগত সেটআপ কেনেকৈ কৰে হেতু আমি আজি চাম আৰু লগতে মই মানে এটো লগোৱাম হেতু লগাই কিনে দেখুৱাই দিম। তো চেষ্টা কৰিম সকলোখিনি ফুলফিল মানে ভালকে ক্লিয়াৰলি স্টেপ বাই স্টেপ দেখুৱাৰ কাৰণে। তো এতিয়া বলক ভিডিওটো দেৰি নকৰি আৰম্ভ কৰো। তো দেৰি নকৰি এটো হৈছে হেলমেট মানে ইয়াতে মানে অলপ সেট কৰি লৈছো। তো মই মানে কেনেকুৱা মানে বেলেগতকৈ বেলেগ কৰিব মানে বিচাৰো সকলো সময়তে মানে এটো মানে মই বেলেগতকৈ বেলেগ ধৰণে মানে বনাম এটো। তো চাই থাকক আৰু মানে স্টেপ বাই স্টেপ দেখুৱাই যাম ফুলফিল মানে স্টেপ বাই স্টেপ কৰাৰ চেষ্টা কৰিম। তো চাওক এটো মানে অলপ সেট কৰি লৈছো, সেট কৰি লোৱাৰ পিছত মানে এটো এনেকৈ মানে ভিতৰত সোমাই দিছো। তো সোমাই দিয়াৰ পিছত মানে ইয়াতে যেটো মাউন্ট থাকিব, যেটো কেমেৰাৰ ফ্ৰেম বহুৱাৰ যেটো মাউন্ট থাকিব হেতু এতিয়া লগাম। তো লগৰ চেষ্টা কৰি আছো, অলপ মানে টাইট হয় বেছিভাগ মানে বহুত টাইট হৈ আছে। তো এটো টাইট মানে ৰবচোন এটো লগাই লওঁতে এটো ৰবৰ লগা নাই এতিয়ালৈকে মানে অলপ বেছিভাগ টাইট হৈ আছে এটো। তো বহুত চেষ্টা কৰি আছে লাগা নাই ৰব একদম পুৰা মানে পুৰা টাইট হৈ আছে একদম। ৰব এটো চেষ্টা কৰি আছো, তো লাগা নাই এতিয়ালৈকে। এইফালে চাও, তো এইফালেও লাগিব না নাই নাজানো, মানে চেষ্টাটো থাকিবই লাগিব। তো চেষ্টা কৰি লাগিল এতিয়া। তো এতিয়া মানে তাতে মানে ফ্ৰেমটো লগাব লাগিব। এইটো ফ্ৰেম এইটো আপুনি খুলি পেলাই যেটো লগোৱা আহে হেতু মানে খুলি থৈ দিব লাগিব। এটো খুলি কেনে তাৰ পিছত হেতু আমি লগাই দিম। তাতে লগাই দিম কেনেকৈ লগাম এটো এনেকৈ মানে হেতৰ ভিতৰত সোমাই দিম। তো সোমাই দিয়াৰ এইটো এনেকৈ লগাই দিম। এটো লগাই দিয়াৰ পিছত লগাই কিনে তাৰ পিছত স্ক্ৰু যেটো আছে এইটো স্ক্ৰু, এই স্ক্ৰুটো মানে তাতে মানে লগাই দিব লাগিব, নহলে মানে এটো আৰু পৰি যাব। এটো লগাই দিব লাগিব। তো এটো এনেকৈ মানে দিব লাগিব। অলপ টাইট হৈ আছে সবকেইটা মানে নতুন না, কোম্পানীৰ পৰা ডাইৰেক্ট ওলাই আহিছে বস্তুটো। এতিয়া মানে এটো মানে হৈ গ'ল। এতিয়া মানে টাইটটো দিলে হৈ যাব। টাইটটো দি দিলো। এতিয়া মানে চাওক কেনেকুৱা হ'ল। এটো একদম পুৰা টাইট হৈ গৈছে, অলপ লুজ কৰিব লাগিব। তো অলপ লুজ কৰি দিলো চেছে এতিয়া একদম। এতিয়া মানে চাওক এটো হেলমেটৰ মানে ভিউটো কেনেকুৱা আহে। এটো মজা একদম পুৰা লাগিছে একদম। এটো টানিলে মানে এতিয়া নখহে একদম পুৰা। এটো এতিয়া মানে এটোৰ মানে ফুল ফটো দেখুৱাই আছো আপোনালোকক। ৰব এটো চাইছে, মই পিন্ধি কেনে দেখুৱাই দিম ৰব। এয়া হৈছে হেলমেটৰ ভিউ। তো এতিয়া ফ্ৰেণ্ডছ ভিডিওটো যদি ভাল লাগে লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে সাবস্ক্ৰাইবটো কৰি দিব। তো এইখিনিয়ে মোৰ আশা আপোনালোকে মোক সাপোৰ্ট কৰিব। সো থ্যাংক ইউ।